ওপেন এআইৰ বিপক্ষে বলিউড সংগীত উদ্যোগৰ আইনী যুঁজ ভাৰতত এআই শেষ হ'ব নেকি? নমস্কাৰ বন্ধুসকল, মই নন্মনি দাস আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ। ওপেন এআইৰ বিৰুদ্ধে বলিউডৰ ডাঙৰ তিনিটা সংগীত প্ৰতিষ্ঠানে আদালতত গোচৰ ৰুজু কৰিছে। টি সিৰিজ সাৰেগামা আৰু ছনী মিউজিকে অভিযোগ আনিছে যে ওপেন এআই সংগীত ডাটা ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ এআই মডেল প্ৰশিক্ষণ দি আছে। এইটো কিয় ইম্পৰ্টেণ্ট বা ভাৰতত এআইৰ ভৱিষ্যত কিদৰে প্ৰভাৱিত কৰিব পাৰে চাওক ভিডিঅ'টো। লগতে আজিৰ ভিডিঅ'ত জানিব পাৰিব যে এআইৰ সহায়ত কেনেদৰে এটা গান বনাব পাৰি সম্পূৰ্ণ ফ্ৰী, আৰু এই গানত কোনো ধৰণৰ কপিৰাইট নালাগে, আৰু এনেকুৱা ধৰণৰ গান বনাই আপুনি ইউটিউবত আপলোড দি এনেকুৱা এটা চেনেল খুলিবও পাৰে। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোত আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ যে এআই কেনেকৈ গান মানে চাউণ্ড দিয়ে বা কিদৰে গান লিখা যায়। গতিকে সেই বিষয়ে মই অলপ দেখাই দিছোঁ। এতিয়া আহক মোৰ টেবলেটৰ স্ক্ৰীনত, আৰু এতিয়া মই গুগল ক্ৰমটো খুলি ল'লোঁ, আৰু খুলি লোৱাৰ পিছত মই ওপেন এআই ChatGPT এইটো উলিয়াই ল'লোঁ। উলিয়াই কিনে ইয়াতে মই লিখিম যে ৰাইট এ মটিভেশ্যনেল ছং, আৰু এনেকৈ চেণ্ড কৰি দিলোঁ। দিয়াৰ লগে লগে কিছু সময়ৰ ভিতৰতে গান লিখা আৰম্ভ কৰি দিলে মটিভেশ্যনেল ছং। চাই লওক, আপোনালোকে দেখিছে সম্পূৰ্ণ ইংৰাজীত আহিছে। আচলতে মোক হিন্দীত লাগিছিল, ইংলিছত হ'লে ভাল নহ'ব। দেখিছে গোটেইখিনি ইংলিছত। গতিকে এতিয়া মই হিন্দীত যিহেতুকে লাগে, মই ইয়াৰ পিছফালে লিখিম যে ইন হিন্দী। এতিয়া মানে যেতিয়া হিন্দী বুলি লিখিম তেতিয়া এই গানটো আকৌ হিন্দীত লিখা যাব। চাওক, মই এই চেণ্ড কৰি দিলোঁ। এতিয়া চেণ্ড হোৱা নাই, চেণ্ড কৰি দিলোঁ। এতিয়া চেণ্ড হৈ গ'ল, আৰু এতিয়া চাওক খুব কম সময়ৰ ভিতৰতে এটা ধুনীয়া লিৰিক্স গানৰ লিখা যাব। এয়া দেখিছে আপোনালোকে লিখা আৰম্ভ কৰি দিলে। আৰু মোৰ ইউটিউব চেনেল যদি চাইছে আপোনালোকে, এনেকুৱা তিনিটা গান অলৰেডি আপলোড কৰা হৈছে, এটা MP3 ছং আৰু দুটা ভিডিঅ' ছং। আৰু যি দুটা ভিডিঅ' ছং এআইৰ সহায়তে ভিডিঅ' বনোৱা হৈছে আৰু এআইৰ সহায়তে অডিঅ' লোৱা হৈছে। গতিকে এনেধৰণে আপোনালোকে ভিডিঅ' বনাই আপলোড দিব পাৰে। এতিয়া দেখিছে আপোনালোকে গানটো সম্পূৰ্ণ এটা মটিভেশ্যনেল ছং লিখি দিলে, আৰু এইটো আমি এতিয়া কপি কৰিব লাগিব। কপি কৰি অন্য এটা এআই ৱেবছাইটত গৈ এই গানটো জেনেৰেট কৰিব লাগিব। গতিকে আমি এতিয়া ইয়াৰ পৰা কপি কৰি ল'লোঁ, আৰু যিটো ৱেবছাইটত যাম সেইটো হ'ল সুনো AI বুলি আছে, SONU সুনো AI। আৰু মই অলৰেডি উলিয়াই থৈছোঁ, কাৰণ যিহেতুকে মই আগতেও বনাইছিলোঁ। আৰু যেতিয়া আপুনি সুনো এআইত যাব আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, আৰু আপুনি গানটো ক্ৰিয়েট কৰাৰ কাৰণে ইয়াতে ক্ৰিয়েটত যাব লাগিব। এতিয়া মই ক্ৰিয়েটত ক্লিক কৰিলোঁ। ক্ৰিয়েটত ক্লিক কৰালৈ এখন নতুন ইণ্টাৰফেচ আহিলে, আৰু ইয়াতে আপোনালোকে ওপৰত দেখিছে ইয়াতে কাষ্টম বুলি আছে, এইটো আপোনালোকে অন কৰি লওক। অন কৰি লোৱাৰ লগে এনেকুৱা চাৰ্ট আহিব, এখন কাটি দিব, এইখন নালাগে আমাক। আৰু যিটো আমি গান কপি কৰি আনিছিলোঁ সেই গানটো এইখিনিত দেখিছে, ইয়াতে আপোনালোকে সম্পূৰ্ণ গানটো পেষ্ট কৰি দিব, আৰু এনেকুৱা চাৰ্ট আহিব, আপোনালোকে একচেপ্ট কৰি দিব, আৰু ইয়াতে গানটো সম্পূৰ্ণ পেষ্ট কৰি দিব। এতিয়া মই গানটো পেষ্ট কৰি দিলোঁ। চাওক এতিয়া পূৰা গানটো পেষ্ট হৈ গ'ল, আৰু এইটো বহুত ধুনীয়া গান হ'ব। আৰু যিবিলাক অলাগতিয়াল বস্তু আছে, ধৰক এই ওপৰৰ এইবিলাক অলাগতিয়াল বস্তু কপি হৈ আহিছে, এইবিলাক আমাক প্ৰয়োজন নাই। গতিকে এইবিলাক কাটি দিয়ক আপোনালোকে। এতিয়া মই লাহে লাহে কাটি আছোঁ, যিহেতুকে এই ভিডিঅ'টো সম্পূৰ্ণ লাইভ দেখুৱাইছোঁ, আৰু ইয়াতে কোনো মেকিং নাই। আপোনালোকক যি হয় মই টেবলেটৰ সন্মুখত দেখাই আছোঁ। গতিকে এয়া চাওক, মই এইবিলাক যিবিলাক অলাগতিয়াল বস্তু এইবিলাক মই গুচাই আছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি চাব, কাৰণ এই এটা শিকিব লগা বস্তু হয়। আৰু এআই মানে কোনো এমপ্লয়ী বা কোনো গায়ক, কোনো মিউজিচিয়ান কাকো এৰা নাই। এআই মানে সকলোকে ধ্বংস কৰি গৈ আছে এইফালৰ পৰাই। গতিকে চাই লওক কেনেদৰে কৰিব পাৰি। এতিয়া যিখিনি অলাগতিয়াল বস্তু সেইখিনি কমপ্লিট মই গুচাই দিলোঁ। এতিয়া চাওক পূৰা ক্লিয়াৰ হৈ গ'ল, অকল গানটো আছে। আৰু যিটো গানৰ টাইটেল এইটো মই কাট কৰি দিলোঁ, কাৰণ গানৰ টাইটেলটো মই বেলেগ এঠাইত বহাম। ইয়াত দেখিছে এয়া সম্পূৰ্ণ লিৰিক্স গানৰ ইয়াতে থাকি গ'ল, আৰু তলত দেখিছে আপুনি টাইটেল বুলি দেখা পাইছে, ইয়াতে গানৰ টাইটেলটো দিলোঁ। দিয়াৰ পিছত তলত ক্ৰিয়েট বুলি অপশ্যন আছে, ক্ৰিয়েটত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আপোনাৰ ৰাইট ছাইডত দুটা গান প্ৰচেছ দেখিছে, প্ৰচেছ হৈ আছে। এই গান দুটা প্ৰচেছ হওঁতে অকণমান সময় লাগিব, আৰু এই যিটো গান লিখাৰ পৰা গান গোৱালৈ আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে গোটেইখিনি শেষ কৰিব পাৰি। 5 মিনিটৰ ভিতৰত দুটা গান ৰেডি হৈ যাব।
দেখিছে এতিয়া আমাৰ যেটো গান আছিল হৰ মঞ্জিল আপনি হে এই গান দুটা বনাই দিছে ইয়াই আপোনালোকে যেটো ভাল লাগে হেইটোৱে ল'ব পাৰিব এতিয়া গান দুটা ৰেডি হৈ গ'ল এটা 3 মিনিটৰ আৰু এটা 2 মিনিট মানৰ আছে গতে গান দুটা শুনো আহকচোন কেনে লাগে আমি গম পাম लौट बरछा रास्ते खुद बनाए जाते हैं जो चलते हैं शोलों जैसे सितारे वही कहलाते हैं हर अंधेरा मिट ही जाएगा सवेरा फिर से आएगा तू बस अपनी राह चला खुद पे एतबार कर हर मंजिल अपनी सच होगा हम ना रुकेंगे हम ना झुकेंगे बस आगे बढ़ এতিয়া আমি প্ৰথম গানটো শুনিলো এতিয়া যেটো সেকেন্ড গান এইটো শুনো আহকচোন কেনে লাগে चल के बारे चल रास्ते कुछ बनाए जाते हैं जो जलते हैं शोलों जैसे सितारे वही कहलाते हैं हर अंधेरा मिट ही जाएगा सवेरा फिर से आएगा तू बस अपनी राह चला खुद पे एतबार ইয়াৰ সহায়ত কেনেদৰে গান বনাই হেতু শিকিব পাৰিলে গটিকে আহক ভিডিঅ'ৰ মূল বিষয়বস্তুৰ মাজলৈ যাও 13 ফেব্ৰুৱাৰী 2025 তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ত এই গোচৰ পঞ্জীয়ন কৰা হয় এই সংগীত প্ৰতিষ্ঠানসমূহে কৈছে যদি ওপেন এআই ভাৰতত কাম কৰিব বিচাৰে তেন্তে তেওঁলোকৰ নীতি নিয়ম মানি চলিব লাগিব এআইৰ মাধ্যমেৰে কোনোবা সংগীত বা গীতৰ লিৰিক্স বা অডিঅ' ডাটা সহজে পাব পাৰে আৰু এইটো কপিৰাইট উলংঘা কৰাৰ সমান বুলি অভিযোগ তোলা হৈছে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ নিযুক্ত দুজন আইনী বিশেষজ্ঞ কৈছে যে ভাৰতত কপিৰাইট আইন অধীনত দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰ শুনিব পাৰে কাৰণ অভিযোগকাৰীৰ ব্যৱসায়িক স্থান অনুসৰি আদালতৰ ক্ষেত্ৰ নিৰ্ধাৰণ হয় ওপেন এআইৰ বিৰুদ্ধে এইটোৱে প্ৰথম গোচৰ নহয় 2024 চনত এনি নিউজে ওপেন এআইৰ বিৰুদ্ধে অভিযোগ আনিছিল যে তেওঁলোকৰ সংবাদ ডাটা এআই মডেল প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে তাৰ পিছত কেইবাটাও মিডিয়া গোষ্ঠীয়ে ওপেন এআইৰ বিৰুদ্ধে গোচৰ তুলি দিছে এতিয়া ভাৰতত ওপেন এআইৰ ভৱিষ্যত কি এই গোচৰে ওপেন এআইৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যদি ওপেন এআই সকলো গোচৰত হাৰি যায় তেন্তে ভাৰতত ওপেন এআইৰ অস্তিত্ব সংকটত পৰিব পাৰে ভাৰতত এআইৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান কঠোৰ নিয়ম নীতি আহিব পাৰে আপোনাৰ মত কি এআই আৰু কপিৰাইট সংৰক্ষণৰ মাজত কিদৰে সম্পৰ্ক ৰখা উচিত কমেন্ট কৰি জনাব আৰু ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ আপোনালোকৰ সহায় সমৰ্থনে আমাৰ চেনেল আগবাগ বৃদ্ধি কৰিছে ভিডিঅটো ভাল লাগিলে লাইক এটা আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ